সকল আপোনালোকে বাৰু কিতাপ সন্ধিয়া সময়ত পঢ়ে নপঢ়ে? আমাৰ ছোৱালীজনী দেখিছে পঢ়ি আছে আকৌ দেই। এইখন বৰ্ডত এটাই ফেচিলিটি ভাল হয়, এইখন দেখিছে নহয়, তাই কি আঁকি বাকি পেলাইছে, এইটো তাই লিখিছিলে। তাৰপিছত এইটো চাব দেই, ইয়াত টিপি দিয়াৰ লগে লগে ডিলেট হৈ যাব বস্তুবিলাক। ইয়াত দেখিলে নহয়, চব ডিলেট হৈ যাব, মুচিবলৈ একো দৰকাৰেই নাই, চব ডিলেট হৈ যায়। আকৌ ইয়াত লিখিব পাৰি ধুনীয়াকৈ। লিখাচোন দেহে, কিবা এটা লিখি দিয়া, এনেকৈ লিখি দিয়া। ৰ'বা, এই কি লিখিছা? এইটো কি হ'ল? ইয়াত দেখিছে আমাৰ ছোৱালীজনী এনেকৈ লিখি থাকে আৰু যি টি। তাই বয়সো হোৱা নাইতো, তাই খালি ব্ৰেইনটো এক্টিভ হ'বৰ কাৰণে এনেই যি টি লিখিবলৈ অকণমান দিছোঁ। তাই লিখাত ব্যস্ত দেই। জানো ডাঙৰ হ'লে পঢ়ে নে নপঢ়ে নাজানো আৰু, সৰুতে কিন্তু এতিয়া পঢ়াত অকণমান মনোযোগটো থকা নিচিনা লাগে। কিতাপ দেখিলে পঢ়োঁ, মানে কিতাপ দেখিলে কিতাপখন ল'ব বিচাৰে, নাফালে আকৌ দেই। এয়া দে কৃষ্ণ কৰি দিয়াচোন।